Praise the Lord, মই মহানন্দ আপোনালোকলৈ বিশেষ আজি ঈশ্বৰৰ বাক্যলৈ আহিছোঁ। প্ৰিয়সকল, আপোনালোক ভালে আছানে? মই বিশ্বাস কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয়সকল, আমি সকলোৱে কোনো নহয় কোনো কামত আজিৰ তাৰিখত আছে। যেনেদৰে আপুনি ব্যৱসায়ত, চাকৰিত নাইবা পঢ়া শুনাত। আজিৰ তাৰিখত কোনো এজন ব্যক্তিয়ে নাই যিজন নেকি বেকাৰত আছে। যেনেদৰে কাম নকৰাকৈ অনাই বনাই ঘূৰি ফুৰা ব্যক্তিক প্ৰায় আমি দেখিবলৈ নাপাওঁ। আমি প্ৰায় চিন্তা কৰোঁ মই মোৰ ব্যৱসায়টো কেনেকৈ আগলৈ আগবাঢ়ি লৈ যাব পাৰিম বা মই কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাব পাৰিম। হয় প্ৰিয়সকল, সকলোৱে এনে চিন্তা কৰোঁ মই মোৰ ল'ৰাটো আৰু উচ্চ শিক্ষা দিব লাগিব, মই আমুক কৰিব লাগিব, এইটো মই কৰিব লাগিব, মই কেনেকৈ আগলৈ আগবাঢ়ি যাব পাৰিম। এইবোৰ নানা চিন্তা আমাৰ আহে। হয় প্ৰিয়সকল, হয় আমি যিকোনো কাৰ্যত আগবাঢ়ি যোৱাটো প্ৰয়োজন আৰু ঈশ্বৰেও আমাৰ আগবাঢ়ি যোৱাটো বিচাৰে। আমি কিন্তু এজন খ্ৰীষ্টিয়ান হিচাপে যিকোনো চিন্তা বা কৰ্মক ঈশ্বৰৰ সৈতে কৰিব লাগে। ঈশ্বৰে যাৰ লগত থাকে তেওঁ জয়যুক্ত হয়। আমি সকলো চিন্তা, যিকোনো আগবাঢ়ি যোৱাৰ চিন্তাই সকলোবিলাক ঈশ্বৰৰ সৈতেহে আমি চিন্তা কৰিব লাগে। আমি যদি 2 সামুৱেল 5:10 চাওঁ, আমি দেখিবলৈ পাওঁ যে পাছত দাউদ ক্ৰমে বৃদ্ধি পাই মহান হ'ল, কিয়নো বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগে লগে আছিল। দাউদে সাধাৰণ মেৰৰখীয়া আছিল। তেওঁ যে এটা সময়ত দেশৰ ৰজা হ'ব এইটো সম্ভৱ নাছিল, কিন্তু ঈশ্বৰে তেওঁৰ সৈতে থকাৰ বাবে সকলোকে সম্ভৱ কৰি তুলিছিল। ঈশ্বৰে আমাৰ লগত থাকিলে আমি সকলো বিষয়ত আমি আগবাঢ়ি যাব পাৰিম। ঈশ্বৰে আমাৰ লগত যদি থাকে তেতিয়াহ'লে আমি যিকোনো কাৰ্যত আমি সফল হ'ব পাৰোঁ। পঢ়া শুনাত, ব্যৱসায়ত, ঈশ্বৰৰ কাৰ্যত সকলোতেই। আমি অধিক চিন্তা কৰি একো কৰিব নোৱাৰোঁ। মাত্ৰ আপুনি ঈশ্বৰৰ হাতত নিজকে সদায় দিয়ক। আপোনাৰ কৰ্মক, আপোনাৰ সম্পূৰ্ণ যি চিন্তা ঈশ্বৰৰ হাতত সমৰ্পণ কৰক। ঈশ্বৰে আমাক ভাল পায়। তেওঁ বিচাৰে যে আমি আগবাঢ়ি যোৱাটো। তেওঁ নিবিচাৰে যে সকলোতকৈ পিছত আমি থাকক, কিন্তু তেওঁ বিচাৰে আমি সকলোতকৈ আগত হ'ব লাগে, যিটো নেকি ঈশ্বৰৰ এজন পুত্ৰ হয়, ঈশ্বৰৰ সন্তান হয় আমি। আপুনি যিকোনো কৰ্ম কৰক, যিকোনো কাৰ্য কৰক, ঈশ্বৰৰ হাতত সমৰ্পণ কৰিব। ঈশ্বৰৰ প্ৰতিজ্ঞা এইটো যে মই তোমাৰ ঘৰত আশীৰ্বাদ কৰিম, তোমাৰ পৰিয়ালক আশীৰ্বাদ কৰিম, তোমাৰ ব্যৱসায়ত আশীৰ্বাদ কৰিম, তুমি আগবাঢ়ি যাব পৰা মই শক্তি দিম, তোমাক ফল দিম, নতুন ফল দিম, যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰে। এইটোৰ বাবে ঈশ্বৰে আমাক আশীৰ্বাদৰ বাবেই তেওঁ আমাক মনোনীত কৰিছেগে। দাউদ এজন সাধাৰণ মেৰৰখীয়া আছিল। তেওঁৰ কোনো জ্ঞান, বুদ্ধি, বল শক্তি নাছিল, কিন্তু ঈশ্বৰে তেওঁৰ লগত থকাৰ বাবে তেওঁ সকলো কৰ্ম কৰিব পাৰিছিল, শয়তানক পৰাজয় কৰিব পাৰিছিল আৰু সকলোকে তেওঁ জয় কৰিব পাৰিছিল। গোটেই দেশৰ মানুহে, গোটেই পৃথিৱীৰ মানুহে তেওঁক ভয় পাইছিল, কিয়? তেওঁৰ লগত ঈশ্বৰ আছিল। ঈশ্বৰে তেওঁক বহুত আশীৰ্বাদ কৰিছিল। তেওঁক জ্ঞান, বুদ্ধি, বল, শক্তি সকলো দিয়া হৈছিল। প্ৰিয়সকল, ঈশ্বৰে যদি দাউদক এনে আশীৰ্বাদ কৰিছে, তেতিয়াহ'লে আপুনি আৰু মোক আশীৰ্বাদ নকৰিবনে? ঈশ্বৰৰ পক্ষপাত নাই। ঈশ্বৰে সকলোকে ভাল পায়, ঈশ্বৰে সকলোকে প্ৰেম কৰে। আপুনি জানানে আজিৰ তাৰিখলৈকে বহুত মানুহবিলাকে আশীৰ্বাদ পাই আছে। আজি বহুত ঈশ্বৰৰ নামত জীয়াই থকা লোকবিলাকক আমি দেখিবলৈ পাওঁ। মানুহবিলাকৰ সাক্ষ্য শুনি আমি শেষ কৰিব নোৱাৰোঁ, কাৰণ ঈশ্বৰে সঁচাকৈ মানুহক ভাল পায়, আমাক আগবাঢ়ি যোৱাটো বিচাৰে। ডাক্তৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্টলৈকে ধৰি বহুত আমাৰ ঈশ্বৰৰ মানুহবিলাক আছে। গতিকে প্ৰিয়সকল, ঈশ্বৰে কেতিয়াও আপোনাক পিছত ৰাখিবলৈ, পিছত টকাটো নিবিচাৰে, আপুনি আগুৱাই যোৱাটো ঈশ্বৰে বিচাৰে। প্ৰিয়সকল, যেতিয়া আমি আমাৰ সমস্যাবিলাকক ঈশ্বৰক খুলি কওঁ, আমাৰ ইচ্ছা, যিটো আমাৰ ইচ্ছা এটা আছে যে মোৰ কাৰ্যত আগবাঢ়িব লাগে, সেই সকলো যদি ঈশ্বৰক কওঁ, তেতিয়া ঈশ্বৰে আমাক হাতত ধৰি
আমাক আগুৱাই লৈ যাব। কিয়? কাৰণ তেওঁ আমাৰ পিতৃ হয়, তেওঁৰ সন্তান হয় আমি, তেওঁ আমাক ভাল পায়। প্ৰিয়সকল, আপুনি যদি ঈশ্বৰক সদায় আপোনাৰ লগত ৰাখিব বিচাৰা, তেতিয়াহ'লে আপুনি অহৌচি কাৰ্য, অহৌচি খোৱা বোৱা সকলোবিলাকৰ পৰা নিজকে শুদ্ধ ৰাখক, নিজকে বাচি থাকক আৰু বাইবেল পঢ়ি প্ৰাৰ্থনা কৰি সদায় জীয়াই থাকক, আত্মিকতাৰে জীয়াই থাকক। ঈশ্বৰে আপোনাৰ লগত থাকিব আৰু ঈশ্বৰে আপোনাৰ কাৰ্যত, পঢ়া শুনাত, ব্যৱসায়ত আপোনাক আশীৰ্বাদ কৰিব। আহক আমি প্ৰাৰ্থনা কৰিম। প্ৰভু যীশু, তোমাৰ আশীৰ্বাদৰ বাবে ধন্যবাদ। তুমি মোৰ লগত থাকি সহায় কৰাৰ বাবে ধন্যবাদ। মোৰ সকলো কৰ্ম তোমাৰ হাতত সমৰ্পণ। প্ৰভু, তুমি মোৰ বল হয়, শক্তি, সকলো হয় তুমি। মোৰ জীয়াই থকাৰ যিটো আহাৰ, প্ৰভু তুমিয়েই হয়। প্ৰভু, তোমাক মোক প্ৰয়োজন আছে। তুমি মোৰ লগত সদায় থাকিবা। প্ৰভু ঈশ্বৰ দাইদক যেনেকৈ আশীৰ্বাদ কৰিলা, তেনেকৈ মোক আশীৰ্বাদ কৰিব। প্ৰভু, তোমাৰ ইচ্ছা কি, এইমতেই মই চলিম। তোমাৰ যিটো ইচ্ছা, তোমাৰ সন্তোষজনক ব্যক্তি হ'ম মই। প্ৰভু, তুমি মোক আশীৰ্বাদ কৰিব। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত। আমেন।